Hello guys, welcome back to my channel Himanshu Baishya vlog guys. কি খবৰ আপোনালোকৰ? মোৰ মতে নিশ্চয় ভাল guys. বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, তো আজি ৰাখ বুলি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু বাকী লাষ্টতো কৈ আছোঁ। পাবই হৈছোঁ এই দৰ্জাখন আৰু সেইবিলাকে সেইগিলা ৰাখ চাক চব চাওক। এতিয়া খোজকাঢ়ি কাঢ়ি যাই আছোঁ দেখা চাওক, ৰাস পালোঁ আহি এইবিলাক এইখন বস্ত্ৰ মেলা ইয়াত ইটা নোসোমাম, আহি সোমাম তো চিধা যাই থাকোঁ। চাওক এইবিলাক মানুহ পূৰা চব চাওক, এইবিলাক চব মিঠাইৰ দোকান, এই মানুহ পৰা চাওক এইবিলাক চব মানে হোটেল এইখন হোটেল চাওক দে আৰু হাও দে আৰু এইখন নেক্সট লেভেল ডিম্পু ভাৰ্চেছ বিকাশ চেত্ৰী। তো এতিয়া মূৰ্তি চাব গৈ আছোঁ চাওক, এনেকুৱা খোজকাঢ়ি চাওক গাইজ দে আৰু হাও দে গাইজ। এতিয়া মূৰ্তি চাব গৈ আছোঁ, এই তাতে আছে তো বলক চাওক, ইয়াতে মূৰ্তি চাম বলক সোমাই যাওক। চাওক এয়া ৰাধা কৃষ্ণ আৰু কি বম বনাইছে গীত নাচাই তো গাইজ। চাওক এয়া জগন্নাথ আৰু এয়া অনন্ত সহ্য, এই ওপৰত নাম চাম লেখা থাকে, টেনশ্যন নলবা আহিলে। আৰু এয়া চাওক এইখন কি ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ আৰু চাওক এয়া কংসৰ কাৰাগাৰ, নেক্সট যমুনাবাৰ দহি মথন লৌনচুৰ লৰি থাকে বক্ৰাসুৰ বধ ৰাধা কৃষ্ণ। গেটতটো দেখিছিলে, ইয়াতে আছে বৃন্দাবন শস্যমন্ত হৰণ। তো চাওক এইটো কেনেকৈ ওলাইছে, ইটো সোমাই যাব আৰু নিজে ওলাই আহিব চাব ৰ'ব। এয়া চাওক নিজে ওলাইছে। আৰু এখন গোবৰ্ধন মৰ্ডন জলুন যাত্ৰা আৰু এখন লীলাভূমি বৃন্দাবন। তো গাইজ এইখন কিবা ওপৰত নাম চাম দিয়া নাই চাওক, কিন্তু কিবা আৰু বম ডাঙৰ ভাৱ দেখোন এটা খাই ভাল পাওঁ। আৰু এখন অৰ্জুনৰ লম্ব ভেদ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ। তো গাইজ এইখন কি নাজনো, কিন্তু বৌদ্ধমান হৈছে আৰু সেইকেইটা কিবা ঘূৰি আছে দেখিছেনে আছিল। এইবাৰ গৈ আছোঁ বাকীখিনি চাব। এইখন গাইজ ভীষ্মৰ সৰহ্য চাওক না, পাণ্ডৱৰ স্বৰ্গযাত্ৰা, হনুমানৰ গাইজ পাত ভাঙি আনিছিল যি, শ্ৰৱণৰ পিতৃ মাতৃৰ ভক্তি, নৰসিংহ অৱতাৰ, পিপৰ দামোদৰ, হনুমানৰ ৰাম ভক্তি। তো গাইছে চাওক চম্পাৰ মাত চাওক, এইটো হনুমানৰ কাষত। আপোনালোকে শুনিছেনে নাজানো, কিন্তু চম্পাৰ মাকে কৈ আছে। শুনিছেনে গাইজ চম্পাৰ মাক। আৰু এইটো কিবা ওপৰত নাই একো, কিবাৰ লগত কিবা আছে লাষ্ট। এইটো কৃষ্ণৰ বৈকুণ্ঠ প্ৰণাম। তো মূৰ্তি চোৱা হ'ল, এইবাৰ বাহিৰত দেখাই আছোঁ। আহি পালোঁ চাওক, এইবিলাক দোকান চোকান চব। ইয়াত ভিতৰত কিবা কাপোৰ চাপোৰ আছে চাওক, এইবিলাক মাফলা চাফলা কিবা কিবি আছে আৰু এইবিলাক মানে পূৰা আহি গৈছে। এই এখন দোকান হেণ্ডমেড ইণ্ডিয়া, চব মানে হাতেদি বনোৱা বস্তু আহি আছে। এইটো এখন মানুহ নাই দোকানত। তো এইবিলাক চাওক, সেইবিলাক কিবা আনা কামটা বাৰু এইবিলাক কিবা কিবি আহিছে, ফটো চটো আছে
এইবিলাক ঘৰ সজাব পাৰে আপোনালোকে আহি লৈ যাব মন বেছি যদি চাব চাওক এইবিলাক ঘৰৰ কৰা এইবিলাক চব কিবা কিনি মানুহৰ বস্তু আমাৰ নহয় দিয়ক এইবিলাক কিবা কিবি দোকান চোকান আছে চাওক এতিয়া আমি বৰ্তমান গৈ আছোঁ আনন্দ মেলালৈ চিধা এইবিলাক চব দোকান চোকান আৰু আনন্দ মেলা দেখা আছোঁ ৰ'ব এইবিলাক যাদু চাওক গাইছ এইখানত উঠিব মন আছে যদি আহক আৰু এইটো চাব এইবিলাক ৰিঙৰ খেলা হয় চব প্ৰাইজ আছে লৈ যাওক আপোনাৰ এইবিলাক চাওক নতুন টাইপ খেলা চাওক খেলা ষ্টাইল চাওক দোকান চোকান চব চাই আহিলোঁ এই তাতে হণ্টেড হাউচ আছে ভূতৰ ঘৰ ৰাজৰ চাওক এইটো মেইন মালটো পুতনা বধ দেখিছে না কি বম বনাইছে এইবাৰ বেলেগ দোকান আহি পালোঁ আৰু সেইটো তাতে গদা কি বম গদা ৰ'ব ওচৰত যে দেখা আছোঁ চাওক গাইছ কি বম গদা মোৰ হাতখন চাওক আৰু গদাটো চাওক না চাওক তো কৈছে এইটো চাওক ওপৰতে কিবা বস্তু উৰি আছে চাব ৰ এইফালে আহিব এই সিফালে যা আছে ৰখছি ফাঁচিছি আহি আছে কি যা ভালকৈ ধৰিব পৰা নাই এইটো চাওক ঘূৰি আহি আৰু পুতনাটো চাই যাব লাগ চিধা চিধা চাওক গাইছে এইবিলাক মিটে চিটে আৰু এইটো মিকি মাউচ সৰুতে উঠিছিলোঁ এতিয়া নুঠো ভৰি চৰি যাব গোটেই টকা দাম এই ফিক্সড প্ৰাইচ দেখাই আছে চাওক ৰুপিজ অনলি 100 টকা চাওক গাইছ এতিয়া আৰু 50 টকীয়া দৈনন্দিন জীৱনত ব্যৱহাৰ হ'বলগীয়া বহুতো মূল্যৱান গাইছ এইটো কি মালগাল দেখিছেন দেখাই নাপালে তো গাইছ চাওক আপোনালোকৰ যদি কোনোবা সৰু চলি আছে লৈ গাইছ চাওক এইবিলাক এখন নিকা আৰু মূল্য 50 টকা দহেল মুদ্ৰা তো গাইছ তাতে বডি বিল্ডিং কম্পিটিশ্যন চলি আছে এইটো চাওক দেখিছে না চাওক বডি বিল্ডিং কম্পিটিশ্যন বডি চাওক না বে ইহঁতৰ চক এই ৰবক দেখাওক এনাউন্সিঙলৈ মন দিব দৰ্শকতকৈ আমি আপোনালোকক জাজ কৰিম নহয় আমাৰ কথাটোলৈ মন কৰিব এনেই দেখুৱাই নাথাকিব আমি যেতিয়া ক'ম তেতিয়া সুন্দৰকৈ আমাক দেখুৱাব দেই পজ নাম্বাৰ 1 ফ্ৰণ্ট পজ ৰিলেক্স নেক্সট চাইড পজ চাইড ভিউ দেখক তো গাইছ চাওক কোনে জিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ চাওক এইবিলাকৰ মাজত কণ্টেক্ট পাছতে কৰা হ'ব নতুন খেলা চাওক পানী তেনেকৈ ইয়াতে পৰি যাব লাগে ৰস পাইছে চাওক কালিয়া মন এই কৃষ্ণক দেখিছে না সাপৰ মাথাৰ ওপৰত পুৰা নদীৰ পাৰত বনাই থৈছে না চাগে ই কিমান দূৰত আহিব লগা হৈছে চাবলৈ ভাই চাওক নেক্সট লেভেল বুলি কৈছোঁ মেলা পালোঁ চাওক এই দোকানৰ ভিতৰত সোমাই গ'ল তো যদি ঘৰত লেপটপ নাই লৈ যাব এইবিলাক পালে থৈ দিছোঁ এনে দিব যাওক মোৰ নাম কৈ দিব দোকানৰ সেইফালেৰে সোমাইছিলোঁ আৰু এইফালেৰে ওলালোঁ এতিয়া বলক আৰু দোকান আছে চুৱেটাৰ আছে লৈ যাওক চাওক এখনে বস্তু মেলা হ'ব গাইছ আজিকালি ইমানে আউটডোৰটো দি লওক গাইছ আজিৰ ভিডিঅ'টোত এইখিনি আছিল এতিয়া ৰাতিপুৱা মই আউটডোৰটো দি আছোঁ কাৰণ মানে ৰাতি 12টা বাজিল আহি পোৱাতে তো ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু যদি ভাল লাগিল লাইক কৰিব চেনেল যদি নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি পটকত 400 কৰি আজি ভিডিঅ'টো ইমানে লগ পাইছোঁ তো মই বেলেগ ভিডিঅ'তে গুড